চলি থকা মেটছৰ মাজতে ল'লে ডাঙৰ সিদ্ধান্ত মন্থৰ বেটিঙৰ বাবে আধাতে ক্ৰিজ এৰিলে তিলক বৰ্মাই তিলক বৰ্মাৰ ৰিটায়াৰ্ড আউটে ক্ৰিকেট মহলত সৃষ্টি কৰিছে খলকনি তিলকৰ ৰিটায়াৰ আউটৰ সন্দৰ্ভত কি ক'লে অধিনায়ক হাৰ্দিক পাণ্ডিয়াই ক্ৰিকেটৰ সৰ্ববৃহৎ টুৰ্ণামেণ্ট IPL 2025ত নিতৌ এনে ঘটনা পোহৰলৈ আহিছে যিসমূহে ক্ৰিকেট অনুৰাগীক আচম্বিত কৰি তুলিছে শুকুৰবাৰে মুম্বাই ইণ্ডিয়ানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মাজত অনুষ্ঠিত হোৱা এটা ঘটনাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে 12 ৰানৰ ব্যৱধানত মুম্বাইৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে কিন্তু তাৰ মাজতে এতিয়া মুম্বাইৰ এগৰাকী খেলুৱৈৰ কথা সকলোৰে মুখে মুখে কিয়নো মেটছ চলি থকাৰ সময়ছোৱাতে মন্থৰ বেটিঙৰ বাবে খেলপথাৰ এৰিলে মুম্বাই ইণ্ডিয়ানছৰ তাৰকা বেটছমেন তিলক বৰ্মাই IPLত মেটছৰ মাজতে অৱসৰ লোৱা চতুৰ্থগৰাকী বেটছমেন হিচাপে পৰিগণিত হৈছে বৰ্তমান তিলক বৰ্মাৰ পূৰ্বে ৰবিচন্দ্ৰন অশ্বিন সাই সুদৰ্শন আৰু অথৰ্বা টাইডে অৱসৰ গ্ৰহণ কৰিছে যেতিয়া আম্পায়াৰ আৰু বিপক্ষৰ অধিনায়কৰ অনুমতি অবিহনে বেটছমেনে খেলপথাৰ এৰি যায় তেতিয়া তেওঁ ৰিটায়াৰ্ড আউট বুলি ঘোষণা কৰে এনে পৰিস্থিতিত সেই বেটছমেনে পুনৰ বেটিং কৰিবলৈ ঘূৰি আহিব নোৱাৰে উক্ত বিষয়টোৰ সন্দৰ্ভত অধিনায়ক হাৰ্দিক পাণ্ডিয়াই উল্লেখ কৰে যে আমি এটা দল হিচাপে বিজয়ী হওঁ আমি এটা দল হিচাপে পৰাস্ত হওঁ মই কাকো দোষাৰোপ কৰিব নিবিচাৰোঁ ইয়াৰ বাবে সম্পূৰ্ণ দায়িত্ব মই লৈছোঁ আচলতে কিহৰ বাবে তিলক বৰ্মাই এই সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া বৰ্তমানো আছে ৰহস্যৰ আৱৰ্তত তিলকৰ এই সিদ্ধান্তই এতিয়া সকলো ক্ৰিকেট প্ৰেমীৰ মনত এটা কৌতূহলৰ সৃষ্টি কৰিছে স্পৰ্টছ ডেস্ক ৰিপৰ্ট কাঞ্চন আছাম